কিমান ভক্তি হৈছে বাবা আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। মই আৰ্মিনা, মোৰ চেনেল বাপুগনালী ফেমিলি টুৰিজ ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ব্লগ কৰিম বুলি ভাবিছোঁ। আজি ৰাতিৰ ব্লগটো ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কিন্তু কালি গধূলিলৈহে শেষ হ'ব। আৰু অহাকালি হুমাইৰাৰ বাৰ্থডে বুলি সেনেকৈ একো নাপাতোঁ, বাৰ্থডে নাপাতোঁ, কিন্তু অলপ চলপটো চেলিব্ৰেশ্যন হ'বই, সৰু বাচ্চা আৰু নিজৰো মন যায়। আৰু হুমাইৰাই চাওক, এইফালে পইচা জমা কৰিছে, এইটো লৈ ঘূৰি আছে। আজি বোলে ভাঙিব, এইটো ভাঙিব মানে সেইটোত কি ঠিক এটা 2000 টকা নোট আছে ন? 2000 টকা নোট থাকা কাৰণেতো পিছত নচলিব, ভাঙি দিয়াই ভাল। তাৰমানে এটা 2000 টকাৰ নোট থকাৰ দৰে লাগি আছে, এইটো কাৰণেও ভাঙিব, মানে তাইক ভাঙিব দিছোঁ আৰু মানা কৰা নাই। আৰু আমাৰ লগত আছে এইফালে চানি আছে, এইফালে এলিনা আছে। এলিনা কয় এইটো চিকেন বনাই আছে। আৰু দে ভাঙা, কোনে ভাঙিবা? চাওঁ হুমাইৰাৰ কিমান পইচা জমা কৰিছে। এইটো ধৰা কিমান দিন হ'ল? 1 বছৰমান হ'ল। হাই বন্ধু বান্ধৱীসকল, মই ভাঙিম কোৱা। তোমাৰ কাৰ হয় এইটো? এইটো কাৰ হয়? ভাঙাচোন, কেনেকে ভাঙা? কৰিব চাবা। দিয়া দিয়া, পেলাই দিয়া, পেলাই দিয়া। এইয়া হুমাইৰাৰ 1 বছৰৰ টকা, এইখিনি 2000 টকা নোট কৈ নাই ভৰোৱা, তুমি এনে কৈছা। 200 টকা নোট ভৰাইছে হুমাইৰাৰ পইচা, এইখিনি পাহৰি গৈছা তুমি। বাপেকে কৈ আছে 2000 টকা নোট এটা আছে তাতে, কিন্তু নাই। পইচা আছে কৈ দিয়াচোন। চব কোনে কোনে দিছে কোৱা? আৰু তাই মানে যোনে পইচা ধৰক যোনে দিয়ে, দাদীয়ে খাতে বা নানীয়ে খাতে, মামাই খাতে বা ডাঙৰ বাপেক, যোনে 10-5 টকা দিয়ে চব সোমাব। আৰু বাপেকৰ পৰা লৈও সোমাব। ঈদত যে পইচা উঠিছে সেইখিনিও সোমাইছে। আৰু এই চাওক, এইটো নেকি, ৰ'বা, এইবিলাক যে 500 টকাৰ নোট, এইবিলাক কি কৰে, বাপেকে যদি মোক দিব কাৰণে পইচা ওলায়, কেতিয়াবা কিবা কামত মোক দিব ওলালে, তাই ব্লগ চলি আছে, খামতো। বনাইছা নেকি? বনাবি? বনাম মানে খাম। এই নোটকেইটা মানে কি হয়, বাপেকে যেতিয়া মোক পইচা দিব ওলায় কেতিয়াবা এনেকৈ বিচনাত থৈ কেনে পেনটো বদলাই নহয়, মই মোবাইল চাই থাকোঁ, তাই মনে মনে 500 টকাকেইটা লৈ যায়, সোমাই দিয়ে। তাৰপিছত এদিনটো এনেকুৱা হৈছে, 1500 টকাই আছিল নেকি ন ঘৰত, পইচা কেছ নাছিলে। সেইদিনাখন দিনটো মই পইচা নোহোৱাকৈ চলিছোঁ, কিন্তু তাইৰ কুটিত পইচা ভৰাই দিছে। এনেকৈ হৈছে। তাৰপিছত আৰু এনেকৈ আৰু হিচাপ কৰি লওঁ। হিচাপ কৰাটো আপোনালোকক দেখালেতো ভিডিঅ'টো লং হৈ যাব। একে ইমানেই পইচা জমা কৰিছে, বাপেকে হিচাপ কৰাত লাগিছে, এইফালে মামায়েকে হিচাপ কৰাত লাগিছে, এইফালে ময়ো লাগিছোঁ অলপ চলপ, হিচাপ কৰি আছে। এয়া পইচা, এটা 1 টকীয়া, 2 টকীয়া, এইটো 5 টকীয়া, এইটো 10 টকীয়া, সেইকেইটা 20 টকীয়া। আৰু ইয়াতে আছে এয়া। এইফালে হুমাইৰাৰ টোটেল হৈছে 3930 টকা। আকৌ এইফালে 1 টকীয়াবিলাক হিচাপ কৰা নাই, ইয়াত বা কিমান হ'ব, 200 টকামান 300 টকামান হ'ব চাগে। এইখিনিয়ে হুমাইৰাৰ মানে 1 বছৰেদি জমোৱা পইচা।
mascara lom, lipstick lom, kajal lom, kapur lom, sandal lom, kharu lom. Abbar keneta parmus kinin, amma keneta kharu kinin. পারমুস কি বস্তু সেন্ট সেন্ট কিনিবা আম্মার কানে কি কিনিবা Kharu. খাৰু আম্মা খাৰু আছে দেখোন Ase tu. আৰু কিনিবা Don't kinin. হয় নেকি এটা এইখিনি একটকীয়াখিনি তাই থ'ব নিদিয়ে খেলিব আৰু এটা বস্তু দেখাইছোঁ কালিৰ কাৰণে অলপমান বজাৰ কৰিলোঁ লগতে এয়া বজাৰ মাহৰ বজাৰ আৰু লগতে এয়া চকলেট আনিছোঁ এইটো স্কুলত লৈ যাব তাই চব ল'ৰা ছোৱালীকে দিব Humaira হাত ভৰি পুৰা ধুই আহিলে ধুইছা মুচি ল'বা যোৱা এইফালে ৰাতি বনোৱা হৈছে চিকেন এলিনে বনাইছে এইফালে ভাত কি কৰিলা দুৱা মাতি দিলা নেকি 12টা 8 Humaira টোপনি Happy birthday. তাইৰ যিখিনি মানে পইচা হৈছে জমাইছে যে অলপ আগত দেখালোঁ 3,390 টকা আৰু খুচুৰা পইচা 300 মান হৈছে একটকীয়া তো এনেকৈ ভাবিছোঁ তাইক এনেকৈ এটা বস্তু দিম পেটলা খালি খালী গাৱে আগে পিছে ঘূৰি থাকে এনেকৈ এটা বস্তু দিম যাতে মোৰ পৰা অলপ মিলাই দিব লাগিব যাতে তাই ডাঙৰ হ'লেও মানে ক'ব পাৰোঁ এইখিনি তুমি জমা কৰিছিলা মই এইটো বস্তু দিছোঁ আৰু ডাঙৰ হ'লেও সেই বস্তুটো দি তাইৰ যাতে কামত আহে এনেকৈ এটা বস্তু দিম তাইক আৰু দিলে নিশ্চয় আপোনালোকক দেখাম হয়তো এইটো ভিডিঅ'ত নিদিব পাৰোঁ যেতিয়া কিনিম দেখাম কি ওলাইছা চাপাত নাই ন অন কেমেৰা মই আজি দেখাম তোমাকো কেমেৰাত কিন্তু মানুহ চাপাত দেখা পাই আছে কোনো দিনৰ ওচৰত এটা বস্তু থাকিলেও দেখা নাপায় দেখা পাইছা পাইছো এই Humaira এইফালে দিয়া মোৰ মুখৰ ফালে দিয়া Humaira স্কুল পঠালোঁ তাইক স্কুলত বোলে ফ্ৰেণ্ডবিলাকক চকলেট দিব ৰাতি আনি থৈছিলোঁ লৈ গ'ল আকৌ মেমক মই মেছেজ কৰি দিলোঁ মই যোৱা নাই চকলেট লগাই দিব এতিয়া আমি নাস্তা কৰিম নাস্তা কৰি আৰু তাই অহাৰ আগতে মানে বেলুন চেলুন যদি অলপ সজাব পাৰিলোঁ হয় ছাৰপ্ৰাইজ হ'লে হয় কিন্তু বেলুন আনাই নাই এতিয়াও নাজানো আনিব পাৰোঁ নে নাই আৰু গধূলি কেক এটা অৰ্ডাৰ দিছোঁ বাৰ্থডে কেক গধূলি আনি আৰু বাচ্চাকেইটাই গোটেইকেইটাই মানে ফূৰ্তি কৰিম আৰু আমাৰ চোতালৰ ঘৰৰ মানুহখিনি এইখিনিয়ে ফূৰ্তি কৰিম আৰু একেবাৰে নকৰিলেও বেয়া লাগে ন সেইকাৰণে যে নহওক এতিয়া চাহ খাব বহি গ'লোঁ এয়া চাহ ৰুটি আৰু এইবিলাক চাওক কঁঠালৰ গুটি চাটনি আলু চাটনি শাক ভাজি কণী এইবিলাক কালি দিনৰে হয় আৰু এতিয়া ৰাতিৰ চিকেন আছিলে মিষ্টাৰ আৰু ভাইটিক দিছোঁ আৰু এতিয়া মই ইয়াতে খাব গৈছোঁ মফিদা আছে মফিদা ব ঠিক আছে দিনটোত কি কি হয় কি নহয় আপোনালোকে দেখি থাকিব আপোনালোকে একেলগে দেখিব কিন্তু মই বহুত দেৰিকৈ ভাগে ভাগে কৰিব লাগিব
বাইদেউ এলিনা বাইদেউ শুই উঠিছে যা চাহ খাবি এইটো ৰুমত আছে যা হুমাইৰা আহিব আৰু 1 ঘণ্টামান আছে হা বাৰ্বি কেক তাইক লাগে বোলে পিংক কালাৰ আৰু এয়া আজি তাইৰ পুৰা মেডিচিনৰ আলমাৰীটো চাফা কৰিলোঁ অলপ এয়া চাওক ইমান মেডিচিন চব হুমাইৰাৰ কাহ আৰু জ্বৰ বেলেগ একো নাই কাহ আৰু জ্বৰৰ আপোনালোকৰ কাৰ কাৰ ঘৰত এনেকৈ মেডিচিন ভৰ্তি হৈ থাকে জনাবচোন মানে কাহ জ্বৰ ঘনাই হৈ থাকে সৰুৰ পৰা হৈ থাকে ঔষধ ভৰ্তি হৈ গৈছে আৰু এয়া বেলুন সজাইছে মানে বেলুন ফুলাই ফুলাই থৈছে আৰু ভাবিছোঁ একোতো মানে এৰেঞ্জ কৰাই নাই ইমান ভালকৈ তথাপি বেলুন সজাই যদি তাই অহাৰ লগে লগে ছাৰপ্ৰাইজ এটা দিব পাৰোঁ সেইটো কাৰণে বেলুন সজাইছে এইফালে দিলো সৰু ইমান ধূলি ৰাস্তাৰ কাষৰ ঘৰ না বহুত ধূলি এইটো ৰাস্তা এইটো ঘৰটো দেখা এইটো ঘৰ ধূলি নহ'ব পুৰা ধূলি একদিন দুদিন নুমুচিলে একেবাৰে কিমান বটল কিনি দিম আমি কিনি আনিম দেই এটাই কিনি আনিম আমি হা মোক হেপী বাৰ্থডে পোৱাই নাই মই হেপী বাৰ্থডে মই যাওঁ মই যাওঁ মই গুচি যাওঁ বটলৰ খোপা ভাঙিলে মানুহ কান্দে নেকি ভাঙিছে এতিয়া কি কৰিবা বহুত গৰম বহুত মোৰ ছাৰপ্ৰাইজ আছে আজি মোৰ কি আছে খোৱা ভাত খাই লৈছা কোনো খাৱা নাই দেখোন ভোক লাগে খাই থাকিব হা চবৰ কাৰণে দুটা নাকি তই দুটা লৈছে ঠিকেই আছে মোৰ এটা কণী দি ভাত খোৱা নহয় ঠিকে আছে আৰু এটা লৈ ল'বি মোৰতো লৈ ল'বি ইমান চকু দি থাকা নেকি খোৱা যোৱা ভিডিঅ' চিডিঅ' বন্ধ কৰা ভাত কম বুলি এইকেইটা লৈ ল'বি নাখাওঁ দেখা দেখা নাখা যদি দি লৈ যাওঁ
এয়া পুৰা একেবাৰে গধূলি টাইম হয় এইটো পোলাও চোলাও বনাই মেলি ৰেডি ঘৰ দুৱাৰ চাফা কৰিলোঁ এতিয়া এইমাত্ৰ গা ধুলোঁ মগৰিবৰ পিছত এইফালে এইটো 1 2 3 ৰেডি কেকটো অলপ দেৰিকৈ দেখাম আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্ল হুমাইৰা ৰেডি হৈ আছে ৰ'ব বেক কেমেৰাৰে দেখাইছোঁ হুমাইৰা ফ্ৰকটো কোনে দিছে ভালকে কোৱা উঠি কেনে দেখাই দিয়াচোন ইমান ধুনু ফ্ৰক দিছে পিছত দেখাব দিয়া মেকআপ কৰি লোৱা তেতিয়া এটা ফ্ৰক আনিছিলে দেখাইছোঁ আপোনালোকক সেইটো সৰু হৈছে ঘূৰাই কেনে এইটো আনিছে আৰু এনেকৈ দুটা আনিছিল য়েল্ল' এটা য়েল্ল'টো মৰম লাগিছিল কিন্তু হুমাইৰাই ৰেডটোৱে লৈছে ফ্ৰকটো আৰু অলপ ৰেষ্ট পাইছোঁ কাৰণ হুমাইৰাৰ ডাঙৰ মায়েক আৰু ডাঙৰ বাপেকে বনাইছে পোলাও ৰেডি কৰি দিছোঁ আমি আৰু কিবা কিবি বাকী কামবোৰ কৰিছোঁ এইমাত্ৰ কৰি গা পা ধুলোঁ আৰু ডাঙৰ বাপেক দুটা আছে সৰুটোৱে বনাইছে ডাঙৰটোতো বেমাৰে এইফালে এলিনা মাথা চুচি আছে গেষ্ট কোনো নাহে গেষ্ট অকল আমাৰ আমি চোতালৰ এইকেইটা আৰু কিমান বনাইছে এক কেৰাহী আৰু হেৰি পম্পি আহিব ল'ৰা ছোৱালী আৰু কণ্টেইনাৰ আনিব দিছোঁ 10টা বা 15টামান ফকীৰক দি পঠাম কোনে হুমাইৰা যাবনে নাই নাজানো আৰু মইতো নাযাওঁ কাৰণ আহি পাব ইহঁতকো দিব লাগিব দি আহিবা আৰু কি খবৰ বহুত দিনৰ মূৰত লগ পালোঁ কি খবৰ মই সোধা নাই এইফালে খবৰ দিছোঁ কি খবৰ চবৰ কোৱা লাজ কৰি থাকিলে হ'ব নেকি মানুহ হাজবেণ্ডবিলাক ভিডিঅ' কৰিব লাগিব তেতিয়াহে খবৰ সোধে কাই এদিনতো লগে পাই আছোঁ গাইজ মই চেষ্টা কৰিম এওঁৰ লগত মই প্ৰেংক ভিডিঅ' কৰিম চাওঁ সঁচা সঁচি মাৰ খাওঁ নে নাখাওঁ প্ৰেংক ভিডিঅ' কৰিব লাগিব পলা লাগিব ভিডিঅ'ৰ পৰা পলা থাকিব ক'ত দিম এয়া যিখিনি পাৰিছোঁ দিছোঁ আৰু 10টা 11টামান আছে দি পঠালোঁ জোনাক মাতা হোৱাই নাই সেইটো কাৰণে ভাবিলোঁ অলপ ফকীৰকে দি দিওঁ লৈ যাব এতিয়া নিলোঁ যাবি ন আহি কেনে কেক কাটিলে হ'ল ন হুমাইৰা ৰেডি হৈছে অলপ দেৰিকৈ দেখাই আছোঁ হাত ধুই আছে সিহঁতে অলপ অলপ টেষ্ট কৰিছে পিছত ভালকৈ খাব এইটো হুমাইৰা মানুহ আমাৰ বেটিত খাই দিয়ে মই বেটি হৈ কিনে আমাক খাই সিহঁতে খাই আছে মই একবাৰ খাই ভোক লাগিছে বাৰ্থডে কাৰ বাৰ্থডে
Happy birthday, Humaira. এটা কাটবো কেনেকা সবাই ভালো পিছফালে দিতে ভালো লাগবে সবাই পিছফালে আম্মা सुमने लुका है क्या কি কৈ আছা একেবাৰে আলহী চালহী গুচি গ'ল খাই দে তাৰপিছত ভিডিঅ'টো এণ্ডিং কৰিম বুলি ভাবিছোঁ এতিয়া পুৰা এচি চলাই এলিনাইটো লাইন খাই আছে আকৌ এইফালে নিলুও এইফালে হুমাইৰাই কাপোৰ চাপোৰ পৰা চেঞ্জ কৰি লৈছে আৰু এইফালে এতিয়াহে ভাত খাই আছে আম্মাটো টিভি চাই আছে সৰু টিভি চাই আছে ভিডিঅ'টো আজি শেষ কৰিলোঁ ইমানতে আপোনালোকে সকলোৱে দোৱা কৰিব যাতে মোৰ পৰিয়ালটো এনেকুৱাই সুখত পাৰ হৈ যায় আল্লাহ হাফিজ টেক কেয়াৰ এতিয়া কেইটা বাজিছে জানে 12:30 বাজিছে ভিডিঅ'টো এণ্ড কৰিছিলোঁ ভিডিঅ'টো আজি কিন্তু নাই নোৱাৰিলোঁ আকৌ কেমেৰাটো খুলি ল'লোঁ ৰাতি 11টা বজাত এই পাগলটোৱে আমাক ঘূৰিব লৈ আহিছে পাগলটোৱে ৰাতিপুৱা